নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাব ওলাইছোঁ তিল আৰু মাছৰ ৰেচিপি। গতিকে মই তিল লৈছোঁ 1 বাটি। এই তিলখিনি মই এতিয়া ভাজি ল'ম আৰু মই তাৰ কাৰণে কেৰাহী পাতিছোঁ আৰু কেৰাহী গৰম কৰি মই তাতে 1 বাটি তিলখিনি দি দিছোঁ। তিলখিনি মই এতিয়া ভাজি ল'ম আৰু যেতিয়ালৈকে তিলখিনি ফুটি নুঠে মই তেতিয়ালৈকে ভাজি থাকিম। তিলখিনি যদি এটা দুটা মানে ফুটি উঠে তেতিয়াহ'লে তিলখিনি হৈ যায় ভজাটো। গতিকে তিলখিনি ফুটাটোলৈ মই ৰৈ আছোঁ আৰু তিলখিনি লৰাই থাকিব লাগে। যদি লৰাই থকা নাযায় তেতিয়াহ'লে তিলখিনি পুৰা খাই যায়। গতিকে এনেকৈ মই ভাজি দেখিছোঁ যে তিলখিনি এটা দুটাকৈ ফুটিব ধৰিছে। তো এটা দুটা ফুটিব ধৰোঁতে মই তিলখিনি ওলাই পেলাই ঠাণ্ডা কৰি মই ইয়াক গ্ৰাইণ্ডিং কৰি ল'ম। এতিয়া মই যোগাৰ কৰি লৈছোঁ বনাবলৈ মাছ আৰু তিলখিনি মই গ্ৰাইণ্ডিং কৰি ল'লোঁ। তাৰপিছত আৰু লৈছোঁ মই 2টা আৰু পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, বিলাহী আৰু আদা নহৰু পেষ্ট। এইখিনি যোগাৰ কৰা হোৱাৰ পিছত মই এতিয়া তেল দিছোঁ চৰুত। তেল দি পেলাই মই তাতে প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰি মই ওলাই থৈছোঁ। ওলাই থৈ মই এতিয়া সেই তেলতে পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ। গতিকে সেই পিঁয়াজ আৰু জলকীয়া দিছোঁ প্ৰথমতে। পিঁয়াজ আৰু জলকীয়া অলপ ভজাৰ পিছত মই তাতে এতিয়া আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছোঁ। আদা আৰু নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত মই অলপ লৰাই আছোঁ। এতিয়া মই অলপমান ধনিয়া পাউডাৰ এড কৰি দিছোঁ আৰু ধনিয়া আৰু জিৰা পাউডাৰ মই এতিয়া এড কৰি দিছোঁ। ধনিয়া আৰু জিৰাখিনি এড কৰাৰ পিছত অলপমান সময় ভাজি লৈছোঁ। ভজাৰ পিছত মই তাতে এতিয়া বিলাহী কাটি থৈছিলোঁ। গতিকে সেই বিলাহীখিনি দি দিছোঁ মই এতিয়া। বিলাহীখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ। গতিকে সেইখিনি অলপ সিজোতে টাইম লাগে। বিলাহী সিজাৰ কাৰণে মই তাতে এতিয়া নিমখ এড কৰি দিছোঁ। নিমখ আৰু হালধি এড কৰি লৈছোঁ মই। নিমখ আৰু হালধি এড কৰি মই মছলাখিনি ভাজি লৈছোঁ। বিলাহীখিনি যিহেতু অলপমান ডাঠ হৈ আছিলে, গতিকে বিলাহীখিনি সিজিবলৈ অলপমান পানীৰ দৰকাৰ হ'ল মোৰ। গতিকে মই অলপ পানী দিলোঁ। এতিয়া দেখিছেনে গোটেইখিনি ভজা হৈ গৈছে, বিলাহীখিনিও গুৰি হৈ গ'ল। এতিয়া মই আলু ফ্ৰাই কৰি থোৱা আলুখিনি মই এতিয়া এড কৰি দিছোঁ। আলুখিনি মই এতিয়া ভাজি লৈছোঁ। আলুখিনি এনেকৈ মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই তাতে এতিয়া যিখিনি তিল মই গ্ৰাইণ্ডিং কৰি লৈছিলোঁ, তিলখিনি মই এতিয়া ইয়াতে এড কৰি দিম। গতিকে তিলখিনি মই এতিয়া এড কৰি দিছোঁ। তিলখিনিত মই পানী দিয়া নাছিলোঁ, গতিকে শুকানকৈ দিছোঁ। শুকানকৈ দিলে অলপমান লাগি ধৰে, সেইকাৰণে মই এতিয়া গৰম পানী কৰি ৰাখিছিলোঁ। তো গৰম পানীখিনি মই অলপমান এড কৰি দিছোঁ তাতে। এতিয়া আলু আৰু তিলখিনি মই ভালকৈ মিক্স কৰি দিছোঁ। মিক্স কৰি মই এনেকৈ অলপ সময় লৰাই দিছোঁ। লৰাই পেলাই অলপ সময় ৰাখি যেতিয়া দেখিলোঁ যে যিখিনি মই পানী এড কৰিছিলোঁ সেই পানীখিনি শুকাই গৈছে, তলত অলপ ধৰিব, চৰুত অলপ লাগি ধৰিছে, তেতিয়া মই পানী এড কৰিব লাগিব এতিয়া। গতিকে মই গৰম পানী কৰি থৈছোঁৱেই অলৰেডি। এই গৰম পানীখিনি মই এতিয়া ইয়াতে দি দিম। মই গৰম পানী কৰি দিছিলোঁ, গতিকে সেই গৰম পানীখিনি মই এতিয়া এড কৰি দিলোঁ। পানী মই অলপ বেছিকৈ দিছোঁ, কাৰণ আমি এইটোৱে আজি চব্জি, গতিকে জোল খাম। জোলখিনি অলপ বেছি লাগে, তো মই অলপ বেছিকৈ দিছোঁ।
আৰু এইখিনি যেতিয়া উতলিলে গৰম পানী যিহেতু দিছিলে মই তো উতলাৰ লগে লগে মই তাতে যিখিনি মাছ ভাজি থোৱা ফ্ৰাই কৰা আছিলে এই ফ্ৰাই কৰা মাছখিনি মই দি দিছোঁ এতিয়া মাছখিনি মোৰ দি হ'ল এতিয়া মাছখিনি দি হোৱাৰ পিছত মই অকণমান লৰাই দিছোঁ অলপমান সময় লৰাই দিয়াৰ পিছত মই উতলিবলৈ দিছোঁ চব্জিখিনি 15 মিনিটমান উতলাৰ পিছত মই দেখিলোঁ যে মোৰ চব্জি অলৰেডি হৈ গৈছে তো মই তাতে যিখিনি আলু দিছিলোঁ মানে আলুৰ কেইপিচমান মই অলপমান এনেকৈ গুড়ি কৰি দিছোঁ গুড়ি কৰি দিলে গ্ৰেভি অলপমান ডাঠ হয় আৰু চব্জি যদি গ্ৰেভি অলপ ডাঠ হয় তেতিয়াহে খাবলৈও ভাল লাগে গতিকে মই আলু কেইপিচমান এনেকৈ গুড়ি কৰি দিছোঁ এনেকৈ আলুখিনি গুড়ি কৰি দিয়াৰ পিছত মই তাতে এতিয়া বৰ ধনিয়া এড কৰি দিছোঁ বৰ ধনিয়া এড কৰাৰ পিছত মই 2 মিনিটমান উতলিব দিছোঁ কাৰণ বৰ ধনিয়াৰ পাতটো অলপমান ডাঠ হৈ থাকে গতিকে অলপ সিজিবলৈ টাইম লাগে চ' 2 মিনিটমান সময় উতলিব দিছোঁ 2 মিনিটমান সময় উতলাৰ পিছত মোৰ তিল আৰু মাছৰ ৰেচিপিখন অলৰেডি হৈ গ'ল গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিবচোন আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যদি বিচাৰে যে মোৰ আহি থকা ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাব বিচাৰে তেতিয়াহ'লে ন'টিফিকেশ্যনৰ বেলটো প্ৰেছ কৰি দিব থেংক ইউ ছ' মাছ